নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ ভেন্দিৰ এটা তেনেই সহজ ৰেচিপি। খুব সোৱাদযুক্ত এটা ৰেচিপি, খুব টেষ্টি হয়। মই ঘৰত খাবৰ বাবে বনাইছিলোঁ, ভাবিলোঁ এটা ভিডিঅ' কৰোঁ আৰু আপোনালোককো ভিডিঅ'টো মই শ্বেয়াৰ কৰোঁ। এনেকৈ খাবলৈ খুবেই টেষ্টি হয়, সেইবাবে ভাবিলোঁ আপোনালোকে যদি এনেকৈ খোৱা নাই তেতিয়াহ'লে বনাই খাব পাৰিব। খুবেই টেষ্টি এটা ৰেচিপি। তেতিয়াহ'লে আহক পলম নকৰি ভিডিঅ'টোলৈ আগবাঢ়োঁ। আজি মই ভেন্দিৰ ৰেচিপিটো বনাবৰ বাবে এয়া কেইটামান ভেন্দি লৈছোঁ। এতিয়া মই ভেন্দিৰ এনেকুৱা আগটো কাটি ল'ম, গুৰিটো আৰু এইফালৰ আগটো কাটি ল'ম মই দুটা চাইড। ভেন্দিকেইটা মই ভালদৰে দুবাৰমান ধুই লৈ এখন কাপোৰেৰে মুচি শুকান কৰি লৈছোঁ। এনেকৈ পানী ৰখা নাই ভেন্দিকেইটাত। ভেন্দিখিনি মই এনেকৈ কাটি ল'লোঁ টুকুৰা-টুকুৰকৈ। এতিয়া যিহেতু মোৰ প্লেটখনত বস্তুখিনি সানিবলৈ অলপ দিগদাৰ হ'ব, সেইবাবে মই ভেন্দিখিনি এনেকুৱা এটা বাতিত লৈ ল'ম। এতিয়া ভেন্দিখিনি মই ইয়াত লৈ লৈছোঁ। এতিয়া মই এই কাটি ৰখা ভেন্দিখিনিত এই আধা চামুচ মই হালধি দিছোঁ, 1 চামুচ মই এয়া জিৰা পাউডাৰ দিছোঁ, 1 চামুচ ধনিয়া পাউডাৰ, 1 চামুচ ৰেড চিলি পাউডাৰ আৰু সোৱাদ অনুসৰি এয়া মই নিমখ দিছোঁ। আৰু ইয়াতে মই আৰু এটা বস্তু দি দিছোঁ, সেইটো হৈছে বেচন। মই ইয়াতে অলপ বেচন দি দিছোঁ। এতিয়া মই এইখিনি গোটেইখিনি ভালদৰে মিক্স কৰি পেলাম। ভালদৰে এনেকৈ সানি পেলাম। বেচনখিনি ভালদৰে লেট খাই নগ'লে ইয়াতে আপোনালোকে অকণমান তেল দি ল'ব পাৰে, নহ'লে অকণমান পানী দিও ল'ব পাৰে। মই একো দিয়া নাই এতিয়ালৈকে, চাই লওঁ। যদি অকণমান বেছি শুকান নিচিনা হৈ থাকে মই অকণমান পানী বা তেল দি ল'ম। এয়া মই ভেন্দিখিনি এনেদৰে সানি ল'লোঁ। এতিয়া মই এইখিনি ফ্ৰাই কৰি ল'ম। আহকচোন। এতিয়া মই এখন কেৰাহী জুইত চৌকাত দিছোঁ। চৌকাতে বনাইছোঁ মই জুইশালত। এয়া কেৰাহীখন গৰম হৈছে, মই ইয়াতে মিঠাতেল দি দিছোঁ। তেলখিনি গৰম হ'বলৈ দিম এতিয়া মই প্ৰথমতে। এয়া মোৰ তেলখিনি গৰম হৈ গ'ল দেখিছে। এতিয়া মই ভেন্দিখিনি ইয়াত ফ্ৰাই কৰি ল'ম। ভেন্দি সহজে সিজে, যিহেতু ভেন্দিখিনি কোমলীয়া আৰু কোমলীয়া ভেন্দিহে এই চব্জিটো খাবলৈ ভাল হয়। সেইবাবে মই কম জুইত বনাইছোঁ। ভেন্দি সদায় কম জুইতেই বনাব লাগে। মই জুইটো একেবাৰে কমাই দিছোঁ। এয়া মোৰ ভেন্দিখিনি হৈ গৈছে দেখিছে। এইখিনি মই এতিয়া কাঢ়ি দিম। এতিয়া মই অলপ পিঁয়াজ কাটি লৈছোঁ, এটা ডাঙৰ চাইজৰ পিঁয়াজ কাটি লৈছোঁ। পিঁয়াজখিনি মই এনেকৈ কাটিছোঁ, এৰুৱাই দিছোঁ পিঁয়াজখিনি ডাঙৰ ডাঙৰকৈ কাটি পেলাই। আৰু মই এয়া নহৰু দুফুটামান মই এনেকৈ দীঘলীয়াকৈ কাটি লৈছোঁ। আৰু আদাও কাটি লৈছোঁ মই অকণমান দীঘলীয়াকৈ, আৰু এটা কেঁচা জলকীয়া মই কাটি লৈছোঁ। এতিয়া মই একেখন কেৰাহীতে আৰু অকণমান তেল দি ল'ম। ভেন্দিখিনি কঢ়াৰ পিছত তেল অকণমান থাকিলেই ইয়াতে মই আৰু অকণমান তেল দি লৈছোঁ। তেলখিনি মই ভালদৰে গৰম হ'বলৈ দিম। এতিয়া তেলখিনি মোৰ গৰম হৈ গৈছে। ইয়াতে মই দুটামান গোটা জিৰা আৰু মেথি দি দিছোঁ। আৰু ইয়াতে মই এতিয়া প্ৰথমে নহৰুখিনি দি ল'ম।
নহৰুখিনি অকণমান ভাজি ল'ম। এতিয়া ইয়াতে মই পিঁয়াজখিনি দি দিম। আপোনালোকে ভেন্দি বনালে এনেকৈ বনাই খাই চাবচোন। এনেকৈ যদি বনাই খোৱা নাই, খাবলৈ খুবেই ভাল লাগে। পিঁয়াজখিনি মই অকণমান ব্ৰাউন কালাৰ হ'বলৈ দিম, বহুত বেছি ব্ৰাউন কালাৰ কৰি নেপেলাওঁ। ইয়াতে মই অকণমান হালধি এড কৰি দিছোঁ। আপোনালোকৰ ইচ্ছাৰ কথা, হালধি আপোনালোকে নিদিলেও হয়, কিন্তু মই অকণমান এড কৰি দিছোঁ। পিঁয়াজখিনি বেছি ভাজিব নালাগে। হৈ গ'ল পিঁয়াজখিনি ভজা। এতিয়া মই ইয়াতে আকৌ এই ভেন্দিখিনি দি দিছোঁ। আৰু আপোনালোকে নিমখটো নিজৰ সোৱাদ অনুসৰি দিব। যদি প্ৰয়োজন হয় অকণমান দিবলগীয়া হয়, আপোনালোকে দি ল'ব। মই নিমখটো সোৱাদ অনুসৰি তেতিয়াই দি ল'লোঁ, এতিয়া নিদিলেও হ'ব। মই জুইতে বনাইছোঁ আজি চব্জিটো। জুইত বনোৱা চব্জিটো খাবলৈ খুবেই সোৱাদ হয়। সেইবাবে মই মাছ মাংস থাকিলে প্ৰায় জুইত বনাওঁ, আৰু আজিও মই এই চব্জিটো জুইতে বনাইছোঁ। এয়া মোৰ চব্জিটো হৈ গৈছেগৈ, আৰু অকণমান আৰু থাকিবলৈ দিম। এয়া মোৰ চব্জিটো হৈছেগৈ, আৰু মই ইয়াতে এটা বস্তু দিবলৈ পাহৰি গৈছিলোঁ। এই কেঁচা জলকীয়া কাটি থৈছিলোঁ, কেঁচা জলকীয়া দিবলৈ পাহৰি গৈছিলোঁ। এতিয়া দি দিছোঁ। মোৰ চব্জিটো ৰেডি হৈ গ'ল। এতিয়া মই এইখিনি কাঢ়ি দিম। এয়া মোৰ ভেন্দিৰ চব্জিটো ৰেডি হৈ গ'ল দেখিছে। খুবেই সোৱাদ হয় এনেকৈ বনাই খাবলৈ। আপোনালোকে এনেকৈ বনাই খোৱা নাই যদি খাই চাব, খুবেই ভাল লাগে খাবলৈ। মোৰ আজিৰ এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চোৱাৰ কাৰণে আপোনালোকক বহুত বহুত ধন্যবাদ। আৰু মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে কমেণ্টত জনাব। আৰু যদি ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব। আৰু যদি আপোনালোকে মোৰ ভিডিঅ' প্ৰথম চাই আছে, তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব। তেতিয়া আপোনালোকে মোৰ নতুন নতুন ৰেচিপিৰ ভিডিঅ'সমূহ ন'টিফিকেশ্যনত দেখা পাব। ধন্যবাদ।